তোমাৰ চন্দ্ৰ সিদ্ধাৰ্থ কৰবালৈ যাবলৈ মোৰ অনুমতিৰ প্ৰয়োজন। ক্ষমা কৰিব পিতা, মই ক'লো চন্দ্ৰ আজি পিতৃৰ আজ্ঞাৰ অবিহনে আমি কৰবালৈ ওলাই যাওঁ। মোৰ এনে কিয় লাগে পিতা? পৃথিৱীৰ প্ৰত্যেকজন মানুহেই স্বাধীন কেৱল মোৰ বাদে। পৃথিৱীৰ প্ৰত্যেকজন মানুহেই স্বাভাৱিক কেৱল মোৰ বাদে। কাকো এইদৰে প্ৰতি খোজত অনুমতি লোৱা মই দেখা নাই। কাকো এইদৰে প্ৰতিনিয়ত অভেদ্য প্ৰাচীৰৰ মাজত এই প্ৰস্তৰ আট্টালিকাৰ মাজত আবদ্ধ থকা মই দেখা নাই। মই যেন বঞ্চিত পিতা। তোমাৰ বাবা কি তুমি কি পোৱা নাই? তুমিতো যি বিচাৰিছা মই তাকেই দিছো। ভোগ বিলাস প্ৰাচুৰ্যৰে তোমাক ভৰাই ৰাখিছো। কি পোৱা নাই তুমি? তোমাক সুখ স্বাচ্ছন্দ্য ৰাখিবৰ কাৰণে মই মোৰ নিজৰ জীৱন পোষণ কৰিছো। জীৱনৰ যদি কেতিয়াবা সপোন দেখিছো সেয়াও কেৱল তোমাৰ বাবে সিদ্ধাৰ্থ। যদি কেতিয়াবা প্ৰাৰ্থনাও কৰিছো সেয়াও কেৱল তোমাৰ বাবে। তোমাৰ বাবে সিদ্ধাৰ্থ। মই নিজক মনত ৰখা নাই। আৰু নকবা পিতা, আৰু নকবা। মই মৰ্মাহত হৈছো। তোমাক দুখ দিম, আঘাত দিম, এয়া কেতিয়াও মোৰ লক্ষ্য নহয়। মই তোমাক কেতিয়াও প্ৰতিবাদ কৰা নাই। কেতিয়াও কোৱা নাই মোৰ ভাল পোৱা বেয়া পোৱাৰ কথা। মোৰোতো এটা জীৱন আছে নিজা। মোৰোতো নিজা চিন্তা ভাৱনা আশা আকাংক্ষা থাকিব পাৰে। কেতিয়াও কোৱা নাই মই তোমাক। তোমাৰ কাৰণে মোৰ ভাল পোৱা বেয়া পোৱাবোৰ বিসৰ্জন দিছো। তোমাৰ কাৰণে মোৰ নিজা চিন্তা ভাৱনা আশা আকাংক্ষা সকলো জলাঞ্জলি দিছো। জানিছা তুমি দুখ পোৱা। আৰু তুমি এই অভেদ্য প্ৰাচীৰৰ মাজত, এই অট্টালিকাৰ মাজত উশাহ নোপোৱাকৈ, বতাহ নোপোৱাকৈ জীয়াই থাকিবলৈ দিছা। কেতিয়াও কোৱা নাই মই কষ্ট পাইছো যদিও মই হাহাকাৰ কৰি আছো। কেতিয়াও কোৱা নাই মই তোমাক মোক ইয়াৰ পৰা উলিয়াই নিয়া যদিও মই প্ৰতি পল ভৰ ভৰাই আছো কেৱল তোমাৰ বাবে। তুমি দুখ কষ্ট নেভাবৰ বাবে। কিন্তু মই আজি মৰা সুখী পিতা, মৰা সুখী।